चिरां जिल्लानि रुनिकाटा थानानि सिङाव थानाय गणेशपुर देवस्रि गामिनि कृष्ण योगी मुंनि सुबुङा 42 जन उन्दै गथ'साफोरखौ लांखारनाय जादोंमोन। बे लांखारजानाय गथ'साफोरनि नखरगिरिफोरनो मोजां सुबिदानि थाखाय बिटिआर सरकारा 20,000 रांनि चेक राननानै होनाय जादों। बे हाबाफारियाव आलासि महरै बाहागो लाफैनो हादों बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा इएम रनजित बसुमतारी। बेजों लोगोसे बिटिआरनिनो ससियेल वेलफेयारनि मावफुं सोद्रोमा श्री गौतम दासआ। बेजों लोगोसे नखरखौ खांलांनो थाखाय बिटिआर सरकारा अरुणोदय स्किमबो होनो फोरमायदों बिटिआर सरकारा। जाय मानसिया 42 जन गथ'साफोरखौ लांखारग्रा कृष्ण योगीजों लोब्बा दं बिखौ सं दाननानैब्लाबो दिहुनगोन होननानै बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा श्री रनजित बसुमतारीया फोरमायदों। दिनैसिमावथ' 42 सा जोङो होजोबनो हाबाय, गासै 42 सा खालामखामोन। बाखि जोङो गाबोन लायबावगोन। बे रिपर्टआ जोंनाव सफैदों 10 सा। बेनिख्रुइबो बांसिन दङ होनना जोंनाव खबर सफैगासिनो दङ। दासो बाथ्राया ओंखारलांगासिनो दङ। जाय मानसिया बे खामानियाव इनभल्भ दंमोन बेथ' गारि बायलायनायनि गोबां माहाजोन जानायनि लामायाव फैबायमोन। गतिके बिथांजों लोगोसे माखासे मानसिया जे इनडाइरेक्टलि सोमोन्दो दङ बेखौबो जोङो संदानगासिनो दङ। बावैसोनि बिनि फिथाइ माबाखौबो फोरमानखौबो मोननो थांगोन। আমার সরকার ইতিমধ্যে আমার এই বৃহত্তর অঞ্চল যে পিছপড়া অঞ্চল, আর্থিকভাবে পিছপড়া, সংস্থাপন নাই, দরিদ্র লোকের সংখ্যা বেশি, শিক্ষার ক্ষেত্রতো পিছপড়া, এই অঞ্চলটোৰ অৰ্থনৈতিক সামাজিক শৈক্ষিক উন্নয়নৰ বাবে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ। এই ট্ৰেফিকিং ঘটনাটোৰ হোৱাৰ পিছত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই অঞ্চলত আহিছিল, আপোনালোকে জ্ঞাত। তেখেতে আহি পেলাই এই ট্ৰেফিকিং হোৱা এই ল'ৰা ছোৱালীখিনিৰ পিতৃ মাতৃৰ লগত আলোচনা কৰিলে, সমস্যাৰ বুজ ল'লে আৰু আমাৰ চিফ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো মহোদয়েও এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যে আমাৰ কেইটামান ডিপাৰ্টমেণ্টৰ পৰা এই অঞ্চলত ছাৰ্ভে হৈছে। আমি ইয়াত লোকেল যি ৰিচৰ্চ আছে, বিশেষ কৰি আমি ডাঙৰ উদ্যোগৰ কথা ক'ব নোৱাৰোঁ বা সম্ভৱ নহয়, কিন্তু আমাৰ ক্ষুদ্ৰ উদ্যোগ, কৃষি হওক, মৎস্য পালন হওক, আমাৰ তেনেকুৱা ধৰণৰ যিবোৰ লোকেল ৰিচৰ্চ, তেনেকুৱা ধৰণৰ সেই লোকেল ৰিচৰ্চবোৰ আমি ডেভেলপ কৰি পেলাই ইয়াৰে যিসকল মানুহ সংস্থাপিত হোৱা নাই বা কৰ্মৰ কাৰণে সমস্যাত পৰিছে, কৰ্মহীন হৈ আছে, তেওঁলোকক যাতে আমি এই কৃষি হওক, মৎস্য পালন হওক বা পশুপালন হওক, এইবোৰত আমি যাতে নিয়োগ কৰি পেলাই তেওঁলোকৰ আৰ্থিক সমস্যা সমাধান কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা আমাৰ চিন্তা চৰ্চা চলি আছে। ইতিমধ্যে আমি এই ছাৰ্ভেবোৰ চলাই গৈছোঁ ডিপাৰ্টমেণ্টৰ পৰা। তাৰোপৰি অন্যান্য ক্ষেত্ৰত আৰ্থিকভাৱে উন্নয়নৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে ইয়াত কিছু ব্যৱস্থা লোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। তাৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন ইতিমধ্যে চেষ্টা চলাই আছে। ইতিমধ্যে আপোনালোকে জানে যে চিৰাং পুলিচে, চিৰাং আৰক্ষীয়ে তেওঁলোকে ছিকিমৰ পৰা 42 জন ল'ৰা ছোৱালী যোৱা 22 তাৰিখে লৈ আহিলে। তাতে গৈ পেলাই থাকি পেলাই বিভিন্ন সংসূত্ৰ ওলাই পেলাই উদ্ধাৰ কৰিলে। এতিয়াও তেনেকুৱা ধৰণৰ এটা এনকুৱাৰী চলি আছে, এটা তেনেকুৱা ধৰণৰ চলি আছে অভিযান। সেই ল'ৰা ছোৱালীখিনিকো আনিবলৈ চেষ্টা চলি থাকে। चिरां जिल्लानि सिङाव थानाय बेनि दैदेननायाव जोङो बे गार्जेनफोरनो 20,000 करि प्रतिटु गार्जेननो बे जों 20,000 करि आर्थिक जेनाखि जों अनुदान होदों बिसोरनि जासे सहाय मोननायनि थाखाय आरोखि। दा दिनै बेखिनि प्रग्राम मोजाङै मोजां जालांबाय। 30 जन मानसिनो जों सेखौ गथायना होनो हादों आरोखि गार्जेनफोरनो आरोखि।